এক্সিকিউটিভ কমিটি মিটিং মানে অল কাৰ্বি আংলং মিউনিচিপাল বোৰ্ড এমপ্লয়ী এছ'চিয়েশ্যনৰ যিখন আজি এক্সিকিউটিভ মিটিং হৈছে তালৈ আপোনালোক ৰিপৰ্টাৰসকলক নিমন্ত্ৰণ কৰি আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আপোনালোক অহাৰ বাবে প্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ আপোনালোকৰ যোগেদিয়ে আমাৰ যিবিলাক দুখৰ কথা, আমাৰ যিবিলাক মিউনিচিপাল এমপ্লয়ীবিলাকৰ সমস্যা, এইবিলাক আমি হায়াৰ অথৰিটি লগতে কাৰ্বি আংলঙৰ জনগণক অলপ অৱগত কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোক অহাৰ কাৰণে আমি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কথা হ'ল আমাৰ কাৰ্বি আংলঙত 9খন মিউনিচিপাল বোৰ্ড আছে। এইকেইখন আপোনালোকে জানে হামৰেং, বৈঠালাংছু, ডংকামুকাম, ডকমকা, লাংহিন, হাওৰাঘাট, বকলীয়া, বোকাজান আৰু ডিফু। এতিয়া এই মিউনিচিপাল বোৰ্ডৰ এমপ্লয়ীসকলে 14 মাহৰ পৰা 84 মান্থছলৈকে দৰমহা পোৱাৰ পৰা বঞ্চিত হৈ আছে। কাৰণ মিউনিচিপালিটিবিলাকৰ যিটো ৰেভিনিউ সমস্যা, সেইটো নিজৰ কৰ কাটাল বহুত কম, তাৰে আমাক দৰমহা মিউনিচিপাল অথৰিটিয়ে দিব নোৱাৰে। আৰু তাৰ উপৰিও কাউন্সিলৰ পৰা আগতে আমাক GIA দি আছিলে, সেই GIAটো আজি বহুত কেইবছৰৰ পৰা বন্ধ হৈ গ'ল। আগতে আমাক GIA দিয়ে, তাৰ পৰা আমি দৰমহা লওঁ, কিন্তু সেইটো বন্ধ হৈ গ'ল। দ্বিতীয়তে আমাৰ ষ্টেটৰ পৰা যিটো ডিভলিউশ্যন ফাণ্ড দিয়ে, সেই ডিভলিউশ্যন ফাণ্ড 6 মাহৰ মূৰত আহে আৰু কেতিয়াবা 6 মাহৰ মূৰত অহাৰ পিছত আমি সম্পূৰ্ণকৈ 6 মাহৰ নাপাওঁ। তাৰ উপৰিও কিছুমান কাউন্সিলৰ এই এমপ্লয়ী মানে যি নেগলিজেঞ্চি অৱহেলাৰ কাৰণে আমি কেতিয়াবা সেই ডিভলিউশ্যন ফাণ্ড ফাইনেন্স কমিশ্যনৰ যিটো ষ্টেট ফাইনেন্স কমিশ্যনৰ ডিভলিউশ্যন ফাণ্ড, সেই ফাণ্ডটো আমি কেতিয়াবা মানে এবছৰ, কেতিয়াবা 6 মাহ, এই যোৱা 6 ফাইনেন্সৰ সময়ত আমি 1.5 বছৰৰ মানে 18 মাহৰ দৰমহাৰ পৰা বঞ্চিত হৈ গ'লো আমাৰ কাউন্সিলত থকা কেইজনমান এমপ্লয়ীৰ কাৰণে। সময়মতে তেওঁলোকে UC নিদিয়ে বা যিকোনো তেওঁলোকৰ কৰণীয়খিনি নকৰে। আৰু সেইটো আমি সেইকাৰণে এতিয়া আমাৰ মিউনিচিপালিটি অথৰিটিক চেয়াৰমেনসকলক ইঅ'সকলক আমি লিখিত পিটিশ্যন দি মানে ইউনিট ৱাইজ আমি প্ৰথম আমাক দৰমহা 28 মে' ভিতৰত আমাক বকেয়া দৰমহা মানে এৰিয়া দৰমহাখিনি দিব লাগে বুলি আমি আপত্তি জনাইছিলোঁ লিখিতভাৱে। তাৰপিছত সেই দৰখাস্তবোৰ মিউনিচিপালিটি চেয়াৰমেনসকলে বা ইঅ'সকলে কাউন্সিল অথৰিটিক মানে ফৰৱাৰ্ড কৰি দিছিলে। তাৰপিছত আমি 30 মে' দিনাখন এখন মিটিং পাতি আমাৰ ডিষ্ট্ৰিক্ট কমিটি মানে যিটো আমাৰ এক্সিকিউটিভ কমিটি মিটিং ডিফু মিউনিচিপাল বোৰ্ডত পতাৰ পিছত আমি CM ছাৰক এই বিষয়ে অৱগত কৰিলোঁ। প্ৰিন্সিপাল ছেক্ৰেটাৰীক কপি দিলোঁ, ডেপুটি ছেক্ৰেটাৰীকো কপি দিছিলোঁ যে আমাৰ বকেয়া মানে এৰিয়াৰ দৰমহাখিনি যিখিনি আমাৰ 14 মাহৰ পৰা 84 মাহলৈকে মানে বাকী আছে সেইখিনি আমাক দিব লাগে। আৰু আমাৰ মিটিঙৰ 30 মে' মিটিঙৰ মাইনাছটো আমি CM ছাৰৰ বাংলোত গৈ দি আহিছিলোঁ যে আমাৰ 15 জুনৰ ভিতৰত 15 জুন 2026ৰ ভিতৰত আমাক এৰিয়াৰ দৰমহাখিনি দিব লাগে। কিন্তু একো আমাক সঁহাৰি নজনালে আজিলৈকে আমি একো ৰেছপন্স পোৱা নাই। সেইকাৰণে আমি বাধ্য হৈ আজি এই ডকমকাত 18/6/2026ত আমাৰ এক্সিকিউটিভ মিটিঙৰ আমি সৰ্বসন্মতিক্ৰমে 9খন টাউনৰ প্ৰতিনিধিসকলৰ সৰ্বসন্মতিক্ৰমে আমি কেইটামান সিদ্ধান্ত লৈছোঁ। ধৰ্মঘট মানে নন কোঅপাৰেশ্যন কৰ্মবিৰতি হ'ব, সৰ্বাত্মক ধৰ্মঘট। তাৰে আমি 1 নম্বৰতে লৈছোঁ যে প্ৰথম পৰ্যায় হিচাপে 20, 21 আৰু 22 জুন 20, 21, 22 জুন 2026 এই 3 দিনীয়া কৰ্মবিৰতি হ'ব, সৰ্বাত্মক কৰ্মবিৰতি হ'ব। আৰু আমাৰ অফিচ অথচ চুইপিং মানে ঝাৰু মানে চাফাই কৰ্মচাৰীসকলো ষ্ট্ৰাইক কৰিব। তাৰপিছতে আমি অলপ দিন বাদ চাম, তেওঁলোকৰ পৰা আমি সঁহাৰি আশা কৰি কাউন্সিল অথৰিটিয়ে আমাক বা CM ছাৰে যদি আমাক কিবা সঁহাৰি জনায় সেইটো আশাৰে বাদ চাই আমি কেইদিনমান বাদ চাম। তথাপি যদি একো সঁহাৰি নাহে তেতিয়াহ'লে আমি আকৌ দ্বিতীয় পৰ্যায়ত
1 জুলাই 2 জুলাই 3 জুলাই আৰু 4 জুলাই না এই 4 দিন মানে 1 জুলাইৰ পৰা 4 জুলাইলৈকে মানে দ্বিতীয় পৰ্যায়ৰ ষ্ট্ৰাইকটো আমি আকৌ আৰম্ভ কৰিম। তাৰপিছত আৰু কেইদিনমান আমি বাট চাম কাউন্সিলৰ পৰা কিবা হায়াৰ অথৰিটিৰ পৰা আমাৰ কিবা সঁহাৰি আহে নেকি। যদি তেতিয়াও একো সঁহাৰি নাহে আমি তৃতীয় পৰ্যায়ত আকৌ আমি এটা ষ্ট্ৰাইক আৰম্ভ কৰিম। সেই ষ্ট্ৰাইকটো হ'ব 13 জুলাইৰ পৰা 18 জুলাইলৈ 13 জুলাই 2024 পৰা 18 জুলাই 2024লৈকে সপ্তাহজোৰা কাৰ্যসূচী হ'ব। সম্পূৰ্ণ চাফাই বন্ধ থাকিব, কৰ্মচাৰী অফিচৰ কামৰ পৰা বিৰত থাকিব। তাৰপিছত আমি অলপ দিন বাট চাম। যদি বাট চোৱাৰ পিছতো একো সঁহাৰি নাপাওঁ তেতিয়াহ'লে আমি 29 জুলাইত ডিফুচুলো মানে ফেস্টুন বেনাৰ মানে কি চাইলেণ্ট প্ৰটেষ্ট হ'ব যে আমাৰ এৰিয়াৰ চেলাৰী বিভিন্ন ডিমাণ্ডত আমাৰ এৰিয়াৰ চেলাৰীটো দিব লাগে, আমাৰ কাউন্সিলৰ আণ্ডাৰত আমাক ৰেগুলাৰ নিয়মীয়া কৰিব লাগে, আমাৰ মাহেকীয়া দৰমহা মাহে মাহে পোৱাৰ ব্যৱস্থা কৰিব লাগে, আমাৰ কাউন্সিলত দিয়া ধৰণে মিউনিচিপাল এমপ্লয়ীসকলো যিহেতু কাউন্সিলৰ আণ্ডাৰত আমাক পেঞ্চন দিব লাগে, পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিব লাগে। এনেকুৱা ধৰণৰ বিভিন্ন সমস্যা সম্বলিত কৰি আমি বেনাৰত লিখি আমি মানে মৌনভাৱে চাইলেণ্টকৈ আমি প্ৰটেষ্ট কৰিম বেনাৰ পোষ্টাৰ দেখুৱাই। আৰু এইটো আমি কাউন্সিলৰ গেটৰ সন্মুখৰ ওচৰতে আমি আশে পাশে এইটো সিদ্ধান্ত আমি লৈছোঁ আৰু আমি আশা কৰোঁ ইমান পৰ্যায়লৈ নাযাব। আমাৰ CM ছাৰৰ ওপৰত আমাৰ বহুত আস্থা আছে, নিশ্চয় ইমান পৰ্যায়লৈ যাব নিদিব বা আমি আমাৰ কাৰ্যসূচীবিলাক আৰম্ভ কৰাৰ পিছতে যাতে কিবা এটা আমি আশা কৰি আছোঁ, নিশ্চয় সঁহাৰি পাম। আৰু এই আশাৰে আজি আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি মানে কাউন্সিল অথৰিটি হওক বা কাউন্সিলৰ অফিচাৰসকল হওক আৰু কাৰ্বি আংলঙৰ জনগণক আমি জনাই মানে ষ্ট্ৰাইকৰ যিটো কাৰ্যসূচী সেইটো আমি ঘোষণা কৰিছোঁ। নিশ্চয় হয়তো এইটো আমি আৰম্ভ নকৰাৰ আগতে বোধহয় আমি কিবা সঁহাৰি পাম বুলিও আশা ৰাখিছোঁ। ধন্যবাদ। তাৰোপৰি আমাৰ প্ৰতিখন টাউনৰ যিজনে চাকৰি কৰে তেওঁৰ লগত তেওঁৰ ফেমিলি আছে, তেওঁৰ ল'ৰা ছোৱালী আছে, তেওঁলোকৰ পৰিয়ালটো মেইনটেইন কৰাৰ দায়িত্ব মিউনিচিপালিটিত কাম কৰা কৰ্মচাৰীজনৰ। গতিকে যদি কৰ্মচাৰীজনে এনেকৈ মাহ ধৰি দৰমহা নাপায় তেতিয়াহ'লে সেই পৰিয়ালটো পোহপাল দিয়াত বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হয়। যেনে নিজৰ চাউল দালি চেনি চাহপাত এইবিলাক ঘৰুৱা ৰেচন পাতি ব্যৱস্থা কৰাৰ অসুবিধা হয়, স্কুল কলেজৰ ল'ৰা ছোৱালী ফিজ দিবলৈ অসুবিধা হয়, টিউশ্যন ফিজ দিবলৈ অসুবিধা হয়, স্কুললৈ যোৱাৰ বা বেমাৰ আজাৰ হ'লে ট্ৰিটমেণ্ট কৰাৰ অসুবিধা হয়। গতিকে আমি যে নেখাই পেলাই কাম কৰি আছোঁ এই পৰ্যন্ত, আমি নেখাই পেলাই পেটত গামোচা মাৰি কাম কৰি থকা নিচিনা হৈছে। আজিলৈকে আমাক যিকোনো গভৰ্ণমেণ্টৰ কামো চেঞ্চাছ হওক, ইলেকশ্যন ডিউটি হওক, ডিজাষ্টাৰ মেনেজমেণ্টৰ হওক, SBMৰ কাম হওক, এই সকলোবোৰ কাম মিউনিচিপালিটিয়ে কৰিব লাগে। অৰুণোদয় কাম এইবিলাক আমি কৰি আছোঁ আজিলৈকে, কিন্তু আমাৰ প্ৰতি ওপৰ মহলে কোনো সুদৃষ্টি দিয়া পৰিলক্ষিত হোৱা নাই। গতিকে আমি আশা ৰাখিছোঁ আমি আৰু কিমান দিন পেটত গামোচা বান্ধি নোখোৱাকৈ আমি কাম কৰি থাকিম। গতিকে আমাৰ এটা সুব্যৱস্থা কৰিব লাগে। এই আমাৰ মানে CM ছাৰ অৰ্থাৎ কাউন্সিল অথৰিটিৰ ওপৰত আমাৰ মানে এটা অনুৰোধ যাতে আমাৰ মিউনিচিপাল এমপ্লয়ীখিনিৰ মানে কথা চিন্তা কৰি কিবা এটা মানে সুব্যৱস্থা গ্ৰহণ কৰিব। ধন্যবাদ।